গ্ৰীণ হোম কুক এণ্ড লাইফষ্টাইল চেনেলৰ তৰফৰ পৰা আপোনালোক সকলোকে স্বাগতম জনাইছোঁ আৰু আজি সজিনাৰ এটা স্পেচিয়েল মোৰ ইউনিক এটা ৰেচিপি লৈ আহিছোঁ তেন্তে বলকচোন আজিৰ ভিডিঅ'টোলৈ আমি আগবাঢ়ো এয়া ইয়াতে মই মগজ আৰু কাজু পানীত তিয়াই থৈছোঁ মই এইখিনি 1 ঘণ্টামান তিয়াম তাৰ পাছত আমি ৰেচিপিটো আৰম্ভ কৰিম এয়া এতিয়া ইয়াতে কেৰাহী এখন পাতি লৈছোঁ আৰু এতিয়া মই ইয়াতে আলুখিনি দি দিম আলুখিনি প্ৰথমে ফ্ৰাই কৰি লম আলুখিনি অলপ ফ্ৰাই হ'বলৈ দিম তাৰপিছত আমি ৰেচিপিটো আৰম্ভ কৰিম এয়া আলুখিনি অলপ আধা ভজা হৈ গ'ল এতিয়া এইখিনি আমি নমাই ল'ম আৰু তাৰপাছত ইয়াতে পিঁয়াজখিনি দি দিম ইয়াতে পিঁয়াজ এয়া মই এটা পিঁয়াজ লৈছোঁ আৰু এইখিনি মই এনেকৈ চপ কৰি লৈছোঁ আৰু এইখিনি অলপমান ৰঙচুৱা হোৱাকৈ ভাজি ল'ম এয়া পিঁয়াজৰ আধা ভজা হৈ গ'ল কেঁচা গোন্ধটো যোৱাৰ লগে লগে এতিয়া মই ইয়াতে শুকান যিখিনি মছলা আছে এইখিনি ঢালি দিলোঁ ইয়াতে হালধি ৰেড চিলি চিকেন মছলা কিচেন কিং মছলা আৰু এইখিনি গোটেইখিনি দি এনেকৈ মিহলাই ল'লোঁ আপোনালোকে যিকোনো মছলা দিব পাৰে যিটো আপোনালোকৰ ঘৰত থাকে তেনেকৈ দিলে হ'ল এনেকুৱা কোনো নহয় যে এইটো মছলাই দিব লাগিব তো এইখিনি আধা ভজা হোৱাৰ পাছত এতিয়া ইয়াতে মই পিচি থকা মানে ইয়াতে গোটা জিৰা গোটা ধনিয়া আদা নহৰু আৰু জালুক 3টা 4টা এনেকৈ এইখিনি মিহলাই এইখিনি আৰু অলপমান ভাজিম 2 মিনিটমান এইখিনি ভাজি ল'ম মছলাখিনি একেলগে মিহলাই এইখিনি ভাজি ল'ম এয়া মছলাখিনি আধা ভাজিলোঁ আৰু এতিয়া মই ইয়াতে বিলাহী দি দিম এটা মই বিলাহী ল'লোঁ এইখিনি অলপমান মিহি মিহিকৈ কুটি লৈছোঁ এই বিলাহীখিনিও মই ইয়াতে দি দিলোঁ আৰু এতিয়া বিলাহী দিয়াৰ লগে লগে মই ইয়াতে সৰু চামুচেৰে এচামুচ নিমখ দি দিছোঁ নিমখটো আপোনালোকে নিজৰ সোৱাদ অনুসৰি ব্যৱহাৰ কৰিব কম বেছি পৰিমাণে এইখিনি আৰু অলপমান ভাজি ল'ম বিলাহী আৰু মছলা গোটেইখিনি একেলগে মিহলাই ল'ম আমি এইখিনি আধা ভজা হৈ গ'ল আৰু এতিয়া আমি ছজনাত চচৰিখন বনাবৰ কাৰণে যিটো আমাৰ মেইন ইনগ্ৰিডিয়েণ্ট হয় মই সেইটো দিম ইয়াতে এতিয়া মগজ আৰু কাজু আছিল কাজু আৰু মগজৰ যিটো পেষ্ট কৰিছিলোঁ সেইখিনি মই ইয়াতে মিহলাই দিম আৰু এইখিনি ধুনীয়াকৈ লৰাই থাকিম এইখিনি মছলাৰ লগত ধুনীয়াকৈ মিহলি কৰিম আৰু তাৰপাছত আমি ইয়াত চজিনাখিনি ঢালি দিম এতিয়া মছলাখিনি ইয়াতে ভালদৰে ভাজি ল'লোঁ আৰু এতিয়া ইয়াতে আমি চজিনাখিনি দি দিম আপোনালোকে বহুতে হয়তো সৰিয়হৰ সৈতে খাইছে ছজনা চচৰি কিন্তু আজি মই মগজ আৰু কাজুৰ মিহলাই বনাইছোঁ এনেকৈ অলপ বেলেগ ধৰণে পদ্ধতিত বনাইছোঁ আপোনালোকে এনেকৈ এদিন বনাই খাব আৰু তেতিয়াহে আপোনালোকে সোৱাদটো গম পাব তো এনেকৈ এদিন বনাই খালে আপোনালোকে গম পাব এইখিনি আমি ধুনীয়াকৈ এইখিনি ভাজি লওঁ আৰু অলপমান এতিয়া অলপ পানী নিদিওঁ অকণ শুকানকৈ ভাজিম আৰু 1 মিনিটমান পিছত ইয়াতে অকণমান পানী দিম আৰু যিখিনি আমি পেষ্ট কৰিছিলোঁ সেইখিনি যিখিনি ৰৈ যোৱা থাকে সেইখিনিৰে সেইখিনি পানী আমি মিহলাই ইয়াতে ঢালি দিম বেলেগকৈ আৰু তেনেকৈ পানী নিদিওঁ এনেকৈ আমাৰ এইখিনি ভাজি ল'ম ধুনীয়াকৈ এইখিনি এনেকৈ ভাজি এতিয়া ইয়াতে অলপমান পানী দিম আগতে অলপ দিম বেছি নিদিওঁ একেবাৰতে নিদিওঁ অলপকৈ দিম আৰু এইখিনি পানী দিয়াৰ পাছত এইখিনি অলপ সময় 2-3 মিনিটমান অলপমান সময়ৰ কাৰণে ঢাকোনটো মাৰি দিম যাতে অলপমান সিজি যায় অলপকৈ পানী ব্যৱহাৰ কৰিলে হ'ল একেবাৰতে নিদিব এয়া মই ইয়াতে ঢাকোনখন মাৰি দিলোঁ আৰু মই 2 মিনিটমান সময় এইখিনি আমি সিজিবলৈ দিম এয়া মই এতিয়া ঢাকোনখন গুচাই চাওঁ এইখিনি পানীখিনি শুহি গৈছে আৰু এতিয়া এইখিনি বাকী যিখিনি পানী আছে গোটেইখিনি ইয়াতে ঢালি দিলোঁ আৰু বেলেগ পানী নিদিওঁ কাৰণ ইমান জুলীয়াও নকৰোঁ অকণমান শুকান তৰকাৰী নিচিনা কৰিম আৰু এইখিনি ঢালি দিয়াৰ লগে লগে মই ইয়াতে যিখিনি আলু আমি ভাজি থৈছিলোঁ এটা আলু সেইটোও একেলগে দি দিলোঁ সেইখিনিও দি দিম আৰু এইখিনি এনেকৈ মিহলাই আমি আৰু 10 মিনিটমান ধুনীয়াকৈ সিজিবলৈ দিম যিমানে এইটো ভালদৰে সিজিব সিমানে খাবলৈও সোৱাদ হ'ব গতিকে আৰু 10 মিনিট সময় আমি ঢাকোন মাৰি এনেকৈ এইখিনি আমি ধুনীয়াকৈ ঢাকোন মাৰি আমি এইখিনি সিজিবলৈ দিম 10 মিনিট সময় এয়া 10 মিনিটমান হৈ ঢাকোনখন অলপ দাঙি চাওঁ পানীখিনিও শুহিছে আৰু এতিয়া আমি আৰু অলপ 5 মিনিট সময় আৰু অলপ মানে ভাজিম
এই পানীখিনি আৰু অলপ শুহিব দিম আৰু এইখিনি একেবাৰে শুকান কৰি পেলাম, মানে 5 মিনিট হোৱাৰ পিছত আমি এইখিনি নমাই ল'ম। এয়া 5 মিনিট হৈ গ'ল। এতিয়া এইখিনি চাই লওঁ, এইখিনি হৈছে। আৰু এতিয়া লাষ্ট ইয়াতে মই এচামুচ গৰম মছলা দি দিলোঁ আৰু এইখিনি ভালদৰে লৰাই দিলোঁ। আৰু এতিয়া আমি গেছৰ ষ্টভটো অফ কৰি দিম। এয়া চাওক, ইমান ধুনীয়া সুন্দৰ হৈছে খাবলৈ আৰু দেখিবলৈও বহুত ধুনীয়া হৈছে। আপোনালোকে যদি এই ৰেচিপিটো যদি এতিয়ালৈকে বনোৱা নাই, এবাৰ বনাই চাব মোৰ পদ্ধতিৰে। আৰু যদি মোৰ চেনেলটোক চাই ভাল পাইছে তেতিয়াহ'লে মোৰ চেনেলটোক ছাবস্ক্ৰাইব, লাইক লগতে শ্বেয়াৰ কৰি দিব। তেন্তে আজিলৈ আপোনালোকৰ পৰা বিদায় মাগিছোঁ। ধন্যবাদ।